নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী মানে মেৰিড এনিভাৰ্চাৰী, আৰু এতিয়া তালৈ কিবা এটা ল'ব গৈ আছোঁ লগৰজনীৰ সৈতে। এতিয়া আমি ৰিক্সাতে গৈ আছোঁ আৰু কি লওঁ দেখাইছোঁ, আপোনালোকে চাইছোঁ। এতিয়া আমি ৰিক্সাৰ পৰা নামি অকণমান দূৰ খোজকাঢ়ি গৈ আছোঁ আৰু আমি গৈ আছোঁ বিশাললৈ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিলে। তো তুমি কিবা এটা কৈ দিয়া আইছা। একো ক'বলৈ নাই, মোৰ ভাষাই নাই একো ক'বলৈ। কোনটো ভাষাত ক'ম বুলি কয় দুৱান। তো সেয়াই আমাৰ লগতো আপোনালোকে গৈ থকা কৰি চাই থাকক ভিডিঅ'টো। কালি আহিব গাড়ী, কালি তাৰ এনিভাৰ্চাৰী আছে, পুৰা গাঁওখনকে মাতি দিছে, আহি যাব, কোনো প্ৰব্লেম নাই। এৰিবি না। ফাইনেলি বিশাল পাই গ'লোহি। ইয়াত কি পাওঁ তাকে চাওঁ। মানুহ নাই ন ইমান ধূলি। গাইছ আমি ঘূৰি পকি বাচ্চাৰ কাপোৰে পাই দিওঁ। কোনোবা এটা বাচ্চা জন্ম দিব, ইয়ে দিব চব দেখোন বাচ্চাৰ কাপোৰে। ভালে লাগিল ন। আমাৰ টিকলা এটা আহিব, তেতিয়া লৈ ল'ব লাগিব তালৈ। ইয়াৰ পৰা আহি কি ধুনীয়া চফ্ট কাপোৰবিলাক ন। ইয়াতে আহি লোৱা ভাল আছে। আমাৰ অকণমানিকে টিকলা এটা আহি আছে, দুমাহৰ পিছত তেতিয়া আহি ল'ব লাগিব। মই আনিব আহি কি চাই আছোঁ, কি চাওঁ কিয় হোম কালেকশ্যনৰ বস্তু চাই আছোঁ। নকলি চ' গাইজ বহুত কষ্টৰ অন্তত এটা লৈছোঁ। চাইজ নাই পেটলাৰ কাৰণে। তো হয়নে নহয় চা, নহ'লে কাইলৈ ঘূৰাই দিব লাগিব আকৌ। গাইজ লিফ্টতহে যায়, খোজকাঢ়ি নাযায়। বেয়া ঘাটিয়া কষ্ট কৰি আহি পালোহি। কি আনিলোঁ আপোনালোকক দেখুওৱা নাই বাৰু, দেখাম। বিশাললৈ গৈছোঁ, এনেকুৱাই মানে কাপোৰ কিনিব কষ্ট হৈছে, তাৰ চাইজৰ মানে একোৱে কাপোৰ নাই। তো বহুত কোচিছ কৰি বিচাৰিছোঁ, পাইছোঁ আৰু কি আনিছোঁ একেবাৰে দেখাম আৰু। তো অলপ চাফ চিকুণ কৰি আছোঁ, অলপ লেতেৰা হৈ আছিলে ঘৰটো, যিহেতু বিহুত ঘৰ গৈছিলোঁ। তো লাষ্টলৈকে ভিডিঅ'টো চাই যাব বুলি আশা থাকিল। এতিয়া প্ৰায় 6টা মানে বাজিবলৈ হ'ল। মই এতিয়া ওলাইছোঁ, মন্দিৰ যাম, আৰু মন্দিৰ মানে শনি মন্দিৰ যাম। আজি শনিবাৰটো মই মানিছোঁ আৰু ফাৰ্ষ্ট টাইম আজিৰ পৰা মানিছোঁ। তো শনি মন্দিৰত চাকি জ্বলাবলৈ যাম, আৰু মানে কাম চাম কৰি মেলি আৰু ভিডিঅ' বনাব মন নগ'ল, অলপ ৰেষ্টটো লৈ ল'লোঁ। আৰু এতিয়া কেক অৰ্ডাৰ দিছিলোঁ, কেকটো লৈ আনিব যাম মানে। আৰু ফাৰ্ষ্ট এনিভাৰ্চাৰী যিহেতু অলপ চলপ কিবা এটা কৰিব চেষ্টা কৰিছোঁ, যিমানখিনি মই পাৰোঁ মানে সিমানখিনিয়ে কৰিব ট্ৰাই কৰিছোঁ। সি গম নাপায়, আৰু গম পাইছেতো নাজানো আৰু কিবা কৰিম নে নাই কৰা, মোক কোৱা নাই বাৰু তেনেকৈ। আৰু কি হয়, মই যেতিয়া কিবা এটা কৰিব বিচাৰোঁ, তাক মই ছাৰপ্ৰাইজ দিব বিচাৰোঁ, সি গম পাইছে অলপ চলপ, সেইটো মই ভালকৈ জানো। কিন্তু কোৱা নাই সি গম পাইছোঁ নে নাই কোৱা, আৰু ময়ো সোধা নাই আৰু ইমান তেনেকৈ কি কৰিম কি নকৰিম। আৰু তেনেকৈ ইমান মানুহো নামাতো। আজি ৰাতি 12টা বজাত ছাৰপ্ৰাইজ দিম, 19 জানুৱাৰী আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী। আৰু বাহঁত আহিব, বা ভিনদেউ, লগৰ দুজনীক মাতিছোঁ, ইমান তেনেকৈ মানুহ মতাও নাই, কাৰণ মই যিহেতু অকলে ইমানখিনি কৰিবও নোৱাৰিম। তো সেয়াই এতিয়া ওলাই মেলি লওঁ আৰু কেক চেক আনিব যাম। চাই থাকক। শনি মন্দিৰ চাকি তাকি জ্বলাই দিলোঁ। এতিয়া চাকি জ্বলাই মেলি এতিয়া বজাৰ কৰিব আহিছোঁ অলপ। বজাৰ চজাৰ কৰি আহি গ'লোঁ। মানে মোৰ তাত ভিডিঅ' কৰিব কিয় নহ'ল, গোটেই হাতত মানে বস্তুৰে পাহাৰ হৈ যোৱাৰ নিচিনা হৈ গৈছে। অকলে গৈছিলোঁ ন, তো সেইকাৰণে কেক চেক ফুল চুল বেলুন চেলুন যিমানখিনি পাৰোঁ অকলে আনিছোঁ, আৰু মানে অকলে চব কৰিব লাগিব। আৰু তেনেকুৱা লগো নাই, বেক চাইডটো ইগন'ৰ কৰিব, একদম পূৰা খেচেং হৈ আছে। এতিয়া মই ঠিক কৰিম চব। প্লাছ মই ঘৰতো আজি কেক বনাম বুলি ভাবিছোঁ, বিস্কুট দি। আজিলৈকে বনাই পোৱা নাই, তেনেকৈ ইউটিউবতে দেখিছিলোঁ, আৰু তেনেকৈ বনাম আৰু কি হয় নাজানো। আৰু আৰু কেইটামান বস্তু আনিবলৈ আছে, আনি মেলি কেক বনাম, তাৰপিছত অলপ চলপ কিবা কিবি কৰিম আৰু। তো সেয়াই 10টাই বাজিব আৰু 1 মিনিট আছে। ভাত পানী বনাইছোঁ, হৈ গৈছে। আৰু এতিয়া মই কেনেকৈ কি কৰিছোঁ চাওঁ, দেখাই আছোঁ। মানে ডেক'ৰেশ্যন তেনেকৈ ইমান কৰা নাই আৰু
যিমানখিনি পাৰিছে সিমানখিনি। তো এয়াই বিচনাতে এনেকৈ অকণমান টুল এখন আছিলে, সেইটো কেকটো, এতিয়া কেণ্ডেল চকলেটটো হেপী এনিভাৰ্চাৰী মই এইটো আনিছোঁ। কেকটোত বাৰু তেনেকৈ লিখা নাই, কেকটো এতিয়া দেখাই নিদিওঁ আৰু একেবাৰে দেখাম। কেণ্ডেল অকণমানি ৰ'জ, জীৱনত ফাৰ্ষ্ট টাইম ৰ'জ আনিছোঁ এনেকৈ। আৰু এটা গিফ্টটো এতিয়া নুখুলোঁ আৰু ইয়াত চিপছ এয়া খুলিম ধুনীয়াকৈ। এনেই বেলুন দিছোঁ অকণমান। ইণ্টাৰেষ্টিং কথা এটা মানে হাঁহি উঠে, ইমান দিন ভাল পালোঁ যদিও আজিলৈকে কোনো এটা ইউনিভাৰ্চিটি লাভ ইউনিভাৰ্চিটি আমি এনেকৈ পতা নাই। আৰু মানে কি হয়, ভয় লাগে ঘৰৰ মানুহে জানোচা গম পাব কিবা পাব। মই বাৰু বহুত ভয় কৰিছিলোঁ মই ঘৰৰ মানুহক বাৰু। সি বাৰু ইমান তেনেকৈ নাই বাৰু, তাৰ ঘৰৰ মানুহ জানিছিলোঁ, বাট মোৰ ঘৰৰ মানুহক লৈ মই বহুত ভয় কৰিছিলোঁ। বিশেষকৈ মোৰ দাদা বহুত ষ্ট্ৰিক আছিলে, তো সেইকাৰণে মোৰ বহুত ভয় লাগে মানে তাৰ কাৰণে। জানোচা লগ কৰিব যাম ইউনিভাৰ্চিটিত গম পাই যাব তেনেকুৱা আছিলে। আৰু আজিলৈকে মই ৰ'জ দিয়ে পোৱা নাছিলোঁ, কিনিয়ে পোৱা নাছিলোঁ যে এনেকৈ দিব লাগে কিবা। দেখি থাকোঁ মানে ফ্ৰেণ্ডছবোৰকো দেখোঁ বা মোবাইলে ভিডিঅ' চিডিঅ' দেখি থাকোঁ ৰ'জ দিয়ে কিবা দিয়ে, মই আজিলৈকে কৰিয়ে পোৱা নাই। এয়া যে কৰিছোঁ ন জীৱনত ফাৰ্ষ্ট টাইম, তাকো মেৰিড এনিভাৰ্চাৰী 1 years। ভাবিলে কিবা লাগি যায়। লগ পাইছিলোঁ কেতিয়া, এতিয়া বিয়া হ'লোঁ এবছৰ, যেতিয়া আমাৰ ভাল পোৱা একেলগে থকা চেঞ্চুৰী মাৰিগৈ সেইটোৱে বিচাৰোঁ। তো গাইজ 11:25 হ'ল, এতিয়া 12টা বাজিবলৈ হ'ল, ডিউটি পাই এতিয়ালৈকে অহা নাই। তো ইমানে আমনি লাগি গৈছে, চব কামো হৈ গ'ল, ভাত চাত বনোৱা হৈ গ'ল, চব বস্তু যোগাৰ কৰি মেলি বহি আছোঁ। তামাম বৰ লাগিছে বুলি কৈছোঁ আৰু। তো এতিয়া আৰু 10 মিনিট আছে, মানে 11:50 এতিয়ালৈকে সি আহিয়ে পোৱা নাই। মোৰ এতিয়া ফুল্লি চব ৰেডি হৈ গ'ল, ভগৱান সি আহিলে হ'ল সোনকালে আৰু 12টা বজাত আৰু 12টা বজালৈকে আৰু ফুল এক্সাইটেড মানে কথাও ক'ব পৰা নাই। তো আমি কেনেকৈ ৰেডি কৰিছোঁ এতিয়া অকণমান চাই লওঁ। পাই গ'লে 8 মিনিট আছে, ফুল এক্সাইটেড। এক ছেকেণ্ড উশাহ ল'বলে নোৱাৰো জানানে, ভাষাৰে বুজাব নোৱাৰে, কথা দি নৰলা তুমিও হঠাতে জানানে ৰম মই তোমালে। আজি হৈছে নেক্সট ডে, তালৈ যিটো গিফ্ট আনিছিলোঁ একেবাৰে নহ'ল, আকৌ এতিয়া এক্সচেঞ্জ কৰিব যাওঁ। অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে, কালি আহিছিলোঁ কাপোৰ নিবলৈ, তো এতিয়া এক্সচেঞ্জ কৰিব আহিছিলোঁ, তাৰ জোখৰ একোৱে নাই। আকৌ সি আহি আছে, সি আহিলে সি নিজে চাই লৈ দিব চাই দে। এতিয়া মই পূৰা গা পা ধুই মেলি 4টাই বাজিল কাম বন কৰি মেলি, তো সেইকাৰণে কাম বন কৰি চব হৈ গ'ল। আৰু এতিয়া মই পায়স বনাম, আৰু যিহেতু বাহঁত দেৰিকৈ আহিব, মানে ৰাতি আহিব আৰু ভাত খোৱাকৈ, সেইকাৰণে আৰু সন্ধিয়াই থপৰাৰ ওচৰত পায়স বনাই খুৱাম। মোৰ পায়স হৈ গ'ল, মানে ওপৰৰ কিবা কি বুলি কয় নাজানো, ফাইনেলি মোৰ পায়স ৰেডি হৈ গৈছে। মই বৌক ফোন লগাই লৈছোঁ, বৌয়ে কৈ আছে মই বনাইছোঁ ফাৰ্ষ্ট টাইম। এইফালে মই বনোৱা অলপ পায়স আৰু কেক, এইটো খাই লওঁ, যিহেতু দিনতো তেনেকৈ খোৱা ভাল নহ'ল, মই ফাৰ্ষ্ট টাইম টেষ্ট কৰি চাওঁ। আই লাভ ইউ। হাই কৈজা, হাই কি খবৰ? খবৰ ভাল? ক'ত পাকঘৰ যাবা ন? পাকঘৰ নাপায় বেটা, মাহী বেটা, মাহী বেটা, মাহী বেটা, এইটো দি মাহী বেটা, মাহী বাহঁত আহিলে, আহি কেতিয়াবাতে পালেহি। মোৰ হাজবেণ্ডে দি গৈছে মানে আহিব মাহী মই বেটা, মাহী মই আমাৰ দিয়া আমাৰ আকৌ দিম আকৌ বাহঁতো গ'ল, আমাৰ ইয়াক বহাই থৈ আহিলে, মাক বহাই থৈ আহিলে, কিবা কথা পাতি আছে বাহঁতৰ লগত।
মানে একেবাৰে ভাগৰ লাগি গৈছে আৰু বাহঁতে ভাত পানীও খালে, বাহঁতক নেদেখালোঁ আৰু পিছৰ কেতিয়াবা বাহঁতক দেখাম আৰু যদি ভিডিঅ'টো ভাল পায় দেন লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব বুলি আশা থাকিল আজিলৈ বাই বাই।